নমস্কাৰ ৰাইজ অসমৰ অসমবাসীলৈ মই ৰঙালী বিহুৰ বহুত শুভকামনা যাচিলোঁ আৰু আজি আমি আহিছোঁ মোৰ এই নতুন বিশেষ ভিডিঅ'টোলৈ আপোনালোক দেখাবলৈ আহিছোঁ। এয়া আমি আহিছোঁ পুঠিমাৰী নদীত। আজি হ'ল গৰু বিহু আৰু এই গৰু বিহুত আমি সকলো লগ সমনীয়াই আজি একেলগে গৰু ধোৱাৰ লগতে আৰু আমি ইয়াত গা ধুবলৈ আহিছোঁ। বছৰৰ প্ৰত্যেক বছৰে আমি লগ সমনীয়াই একেলগে আমি গৰু ধুবলৈ আহোঁ আৰু গতিকে গাইজ আপোনালোক মই নতুন এয়া ৰঙালী বিহুৰ বহুত শুভকামনাৰে আপোনালোকক এই ব্লগটো দেখুৱাবলৈ মই নিজে আনন্দিত হৈছোঁ আৰু আপোনালোকেও কমেণ্টত জনাব কেনেকুৱা লাগিছে। এয়া আমাৰ লগ সমনীয়া সকলোবিলাক আমি একেলগে গা ধুবলৈ আহিছোঁ। এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে আপোনালোকে আমি সকলোৱে একেলগে গা ধুবলৈ আহিছোঁ। চাই লওক এয়া আমি নদীত নামিলোহি আৰু এয়া দেখিলে এয়া সুন্দৰ সেই দেখিছে নদীত আমি গা ধুবলৈ আহিছোঁ। পানী কিন্তু কম হ'লেও আৰু খুব আনন্দিত লাগে আমাৰ। এয়া প্ৰত্যেক বছৰে আমি আহোঁ ইয়াত আমাৰ লগ সমনীয়াৰ লগত একেলগে। এয়া দেখিছে বহুত আমাৰ অংশী আহিছে আৰু আপোনালোকেও কেনেকুৱা এনজয় কৰিছে মোক কমেণ্টত জনাব দিয়া। এয়া দেখিছে আমাৰ এইফালে গৰু আৰু এইফালে আমাৰ গৰু মানুহ একেলগে গা ধুই আছোঁ। তো সকলোৱে এনজয় কৰক। এয়া আপোনালোক মই দেখুৱাই আছোঁ। এয়া দেখিছে পুৰা হাতে গৰুক গা ধুৱাই আছে। এয়া দেখিছে আপোনালোক এয়া দেখিছে নদীত ধাৰ দেখিছে কেনেকুৱা খুব আনন্দিত লাগিছে। এয়া দেখিছে সৰু কণমানি ল'ৰা ছোৱালীবিলাকো আহি আছে। তেওঁলোকক মানে নদীৰ কাষলৈ আহিব মানা কৰিছে। এয়া দেখিছে আমাৰ এইবিলাক ছাবস্ক্ৰাইবাৰ হয় আহিছে। এয়া দেখিছে এয়া দেখিছে সৰু কণমানি ল'ৰা ছোৱালীবিলাকো আহিছে ইয়াত। এতিয়া আমি আহিছোঁ এয়া দেখিছে হালধি আমাৰ অসমৰ পৰম্পৰা বিহুত হালধি ঘঁহে মানুহে আৰু গালত ধুৱায়। এয়া দেখিছে এয়া আৰু এয়া হৈছে আমাৰ এই মাহৰ দাইল আৰু আম টেঙা। এই আজিৰ পৰা আমাৰ যেনেকুৱা মানুহৰ অসুখ যোৱা বুলি কয় আজিৰ পৰা আমাৰ আমৰো অসুখ গ'ল আৰু কাইলৈৰ পৰা আম সকলো খাব পাৰিব আৰু এসপ্তাহ পাছৰ পৰা। এয়া দেখিছে এয়া মই লগালোঁ আৰু এটা ডুবকি লগাই আহোঁ। তো গাইজ এনজয় কৰক আৰু চাই লওক মোৰ এই আপোনালোকৰ ব্লগটো কেনেকুৱা দেখুৱাই আছোঁ। এয়া চাওক এয়া যাম ডুবকি লগাম এতিয়া। গাইজ এতিয়া দেখিছে গা ধুই লওঁ। এতিয়া অলপ চেম্পু ঘঁহি লওঁ অলপ চাফা হৈ লওঁ। গাইজ দেখিছে এয়া চেম্পু লগাই লৈছোঁ। এয়া মূৰত ধুই লৈছোঁ এইবাৰ দেখিছে। গাইজ তাতে নহয় গা ধুই আহিলোঁ। আপোনালোকে ক'ত কোনফালে গৈছে আপোনালোকে কমেণ্টত জনাব আৰু
সকলোকে অসমবাসীলৈ মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকৰ দিনবোৰ ভালে কুশলে যাওক। এতিয়া ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিলোঁ। তেতিয়ালৈকে এৰিছোঁ, বাই বাই। এই দেখিছে খুৰাহঁতে গৰু গা ধুবলৈ আনিছে। এয়া দেখিছে কণমানি ল'ৰা দুজনীক লৈ আহিছে লগত, আৰু খুৰাই গৰুক গা ধুৱাই আছে। দেখিছে গৰুক টানি আছে আমাৰ যুৱ প্ৰজন্মৰ ল'ৰাই, গৰুক গা ধুৱাই আছে। দেখিছে কিমান ৰং ধেমালিৰে গা ধুই আছে। এতিয়া আমি মাহ হালধি ঘূৰি ল'ম অকণমান। আমাৰ পৰম্পৰাটো ৰাখিব লাগিব, অসমীয়া সংস্কৃতি। আৰু এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। এয়া দেখিছে, এইটো আমাৰ হৈছে পুঠিমাৰী নদী। ডুবাই আছে, এয়া দেখিছে কিমান মানুহ। এইবাৰ মানে যোৱা বছৰতকৈ এইবাৰ পানীটো অলপ বেছি হৈছে। আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছে পানীত ঢাপটো অলপ বেছি আছে এইবাৰ। এয়া